গুড মৰ্ণিং। আজি মই আছোঁ বাৰ ঘৰত, মানে বা এজনীৰ ঘৰত। মোৰ খুব মৰমৰ বা, দেখাই থাকিম বাৰু ভিডিঅ'ত। কালি আহি পালোহি, কিন্তু ভিডিঅ' কৰাহে নহ'ল, অলপমান দেৰি হ'ল বা, কাম অলপ আছিলে। আৰু এতিয়া কালি আহি পালোহি, খুব কথা পাতিলোঁ, এতিয়াও পাতিলোঁ। আজিহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমাৰ এটা ধুনীয়া যাত্ৰা, পিকনিক বুলি কৈছোঁ, যিহেতু নতুন বছৰ আৰু গোটেইখিনি লগ হ'ম আমি। কেনেকুৱা কি সকলোখিনি পিছে পৰে বাৰু আপোনালোকে গম পাই থাকিব, যিহেতু মই এতিয়া উঠি গা ধুই মেলি আজৰি ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া ওলাম আৰু আমি লাহেকৈ, ক'ত যাম, কি কৰিম, কোন কোন আহিব, কাক কাক লগ পাম, সকলোখিনি ধুনীয়াকৈ দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে মই একদম ওলাই ৰেডি, আৰু এতিয়া একদম পিকনিক যাবহে লাগে আৰু। এইফালে আজি আমি একদম পিকনিকলৈ সাজি কাচি ওলাই ৰেডি। এইফালে আছে আমাৰ দীপ্তি বা, প্ৰিয়া বা, আমি একদম পূৰা ওলাই মেলি আজৰি। আৰু এতিয়া আমাৰ গাড়ী আহিব, আমি উঠিম, আৰু আজি আমাৰ দিনটো ফূৰ্তি আপোনালোকে দেখিবলৈ পাব, হয়নে? একদম পুৰা ফূৰ্তি। এইফালে পাই গ'লোহি একদম স্কুটি লৈ কাবেৰী। বেচাৰি একদম ইমান দূৰৰ পৰা স্কুটি লৈ পাই গ'লহি, আৰু এতিয়া স্কুটি থৈ আমি সকলোখিনি গাড়ীতে যাব লাগিব। একদম ৰেডি সকলো। এইফালে আমি আহি আছোঁ, আৰু আহি আমি পিকনিকস্থলী পামহি এতিয়া। আৰু তাত গৈ আপোনালোকক সকলোখিনি দেখাম, কাক লগ পালোঁ, কি কি খালোঁ, কি কি কৰিলোঁ, সকলোখিনি আপোনালোকে দেখিবলৈ পাব। আৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই যাব। এইফালে আমি পাই গ'লোহি বগীবিল। আপোনালোকক অকণমান পৰিৱেশ দেখাই দিছোঁ, বহুত মানুহ আছে। আমি আজি সকলো লগ হৈছোঁ, আৰু পিছৰ সময়বোৰ আপোনালোকক দেখাই থাকিম, আৰু সকলোৱে চাই থাকিব আপোনালোকে ভিডিঅ'বোৰ দেই। এইফালে আমাৰ একদম বস্তু আনি আছে, তো ওপৰৰ পৰা দমাই আছে, এইফালে দি আছে, লাইন পাতি আছে, আনি আছে। আমি আহি পাই গ'লোহি, আৰু এইফালে আমাৰ কাৰণে কেশৱ দাই বনাই আছে সকলোৰে কাৰণে চাহ। আৰু এজনকৈ আমি গোটেইখিনি আহি লগ হ'লোহি। আৰু জেগা বিচাৰোঁতে আমাৰ অকণমান টাইম লাগিলে বাৰু, কিন্তু একো নাই, সেয়াতো হ'বই ন। ক'ৰবাত পিকনিক এটা খাবলৈ গ'লে অকণমান সেইখিনি কষ্ট হ'বই। যি কি নহওক, কষ্ট বুলি আমি ধৰা নাই, সকলো ফূৰ্তিৰ মনে এটা কাম আমি বিলাই লৈছোঁ, কাৰণ সকলোৱে দূৰ দূৰণিৰ পৰা আহিছে, যাবগৈ লাগিব। এটা কথা মই ইয়াত ক'ব লাগিব যে আমি প্ৰথম যে লগ হৈছোঁ, সেয়া অনুভৱ একেবাৰে আমাৰ হোৱা নাই। এইফালে আমি এতিয়া চাহ খাই আজৰি হৈছোঁ, আৰু একদম চাহ খাই আজৰি হোৱাৰ পিছতেই নাচিবলৈ পৰিবাৰো পূৰা লাগি গৈছে। আচলতে পৰিৱেশটো বিৰাটেই ধুনীয়া আমাৰ হৈছে, ভবাতকৈতো বহুত বেছি ভাল লাগিলে। আৰু ভবা নাছিলোঁ যে এদিনো লগ নোপোৱা মানুহৰ লগত যে ইমান ধুনীয়া হৈ যাব পৰিৱেশটো। বিৰাটেই বেছি আমাৰ ফূৰ্তি, সকলোৱে ফূৰ্তি কৰিছোঁ আচলতে। আৰু চাহ খাই হোৱাৰ পিছত আমি এতিয়া কমলা খাবলৈ লৈছোঁ। আমি আচলতে যিডোখৰ ঠাইত পিকনিক খাইছোঁ, বিৰাটেই বেছি ধুনীয়া পৰিৱেশটো। ৰ'দ আচলতে যথেষ্ট দিছে, কিন্তু তথাপিতো ৰ'দক নেওচি আমি সকলোৱে মিলি ফূৰ্তি কৰিছোঁ। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন, কাষতে এটা পুখুৰী, মইতো কৈছোঁৱে তাতে ব'টিং হৈ আছে, বৰ ধুনীয়া পৰিৱেশ। আৰু এইফালে প্ৰিয়া বাই দি আছে ডান্সৰ মাজে মাজে অলপমান অভিনয়। আৰু মইতো খোৱাত ভাল, সেয়া সকলোৱে গম পায়। সকলোৱে খোৱাৰ লগতে ময়ো মাজে মাজে পিছে খাবলৈ খাই আছোঁ। আচলতে মৰম, বিশ্বাস আৰু আন্তৰিকতা থাকিলে যিকোনো সম্পৰ্ক সম্বন্ধবিলাক বৰ ধুনীয়া হয়। সেয়া হয়তো মই যিমান দূৰ জানো আপোনালোকে সকলোৱে গম পাইছে। আমাৰ এই ধুনীয়া যাত্ৰাটো আজি যথেষ্টকেইটা দিন হ'ল। আমি এনেকৈ ধুনীয়াকৈ এটা প্লেনিং কৰিছিলোঁ, আজি সেই দিনটোত আমি আচলতে আহি পালোহি। আৰু নভবাকৈ আচলতে ইমানখিনি যে সুন্দৰ হ'ব মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ। ৰ'দটো কিমান বেছি দিছে আপোনালোকে গম পাইছেই, কিন্তু ৰ'দক কিন্তু আমাৰ ৰাইজসকলে পাত্তা দিয়া নাই দেই, সকলোৱে একদম ফূৰ্তি কৰিবলৈ লাগি গৈছে। আমাৰ আংকুলে আদা নহৰু খুন্দি আছে, বহুত হেল্প কৰি আছে। আংকুল কেনেকুৱা লাগিছে আজি পিকনিকত আহি? ভাল লাগিছে ন? এইফালে তেওঁ বহুত সহায় কৰি দিছে। আৰু এইফালে
মাকেইজনী পুৰা কামত লাগি আছে দেই ৰ'দটো অকণমান কমি লওক ন তাৰপিছত ফূৰ্তি হ'ব বেছি হয়নে গৰমখন একদম খানা বনি আছে আৰু এইফালে মাংস মাছ ধুই আছে আৰু পিয়া বাই পেলাই একদম খানা ৰেডি কৰিছে সকলোৱে মিলিজুলি কৰিছে আৰু আপুনি মোৰ ভিডিঅ'ত লোৱাই নাই নহয় হাই কৰি দিয়ক নমস্কাৰ আমাৰ আজি ইউটিউব ফেমিলি এটা ধুনীয়া বগীবিলত পিকনিক পাৰ্টি আছিলে গতিকে এক মৰম দিব আৰু ফ'ল' কৰি দিব আৰু সদায় লগ পাই থাকে কণ্টেণ্টবিলাক চাব আৰু আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ নতুন যাতে হ'ব বাই বাই পুনৰ লগ পাম থেংক ইউ এইফালে আহি গ'ল মিলন দা আৰু দীপ্তিবাই সকলোকে চিনাকি কৰাই দিছে প্ৰথম লগ পাইছোঁ খুব বেছি ভাল লাগিলে আৰু এয়া মই কৈছোঁ ন আমাৰ গ্ৰুপৰ মানুহে পূৰা খানা বনোৱাৰ লগে লগে এইফালে বটিঙো কৰি আছে সময় উলিয়াই উলিয়াই ফূৰ্তি চব নাচিছে গান গাইছে সকলো কৰি আছে আৰু এতিয়া আপোনালোকক মই দেখাম তাৰ মাজতে আমাৰ কেশৱ দা আৰু পৰিবাই অকণমান অভিনয় কৰিছিলে মানে খুব কমেডি কৰিছে তেওঁলোকে বলক চাওঁগৈ এইফালে একদম আমাৰ কাবেৰীয়ে মাছ ফ্ৰাই কৰি আছে দেই ৰাইজসকল এয়া এতিয়া আমি খাবলৈ ল'লোঁ ভাত আৰু এইফালে দীপ্তিবাই দি আছে সকলোখিনি হাতে কামে লাগি আৰু ধুনীয়া টাইমত খাব পৰা হৈ গ'ল ভয়টো অলপ লাগিছিলে যিহেতু অকণমান খৰিৰ মাজতে প্ৰব্লেম হৈ গৈছিলে যিকি নহওক ভগৱানৰ কৃপাত সকলোখিনি এৰেঞ্জ হৈ গ'ল বাৰু আৰু এতিয়া আমি খাবলৈ সকলোখিনি বহিছোঁ বিৰাট বেছি ভাল লাগিলে আৰু মৰম আৰু বিশ্বাসেৰে সম্বন্ধবিলাক থাকে সম্পৰ্কবিলাক হয় আৰু তেনেকৈ আমাৰ এই ধুনীয়া পৰিয়ালটো সদায় যাতে যুগমীয়া হৈ থাকে তাকে কামনা কৰিছোঁ আৰু এইফালে কাবিৰে ভাত বাঢ়ি আছে সকলোখিনি ফূৰ্তিৰ মাজতে হৈ আছে আপোনালোককতো মই দেখাইছোঁ পৰিৱেশ অলপ যিটো গান বাজি আছে সেইটো কাৰণে মই কপিৰাইট হৈ যাবৰ কাৰণে মই ভইচ দিবলগীয়া আছে কিন্তু আমি কথাই পাতি আছিলোঁ পিছে দেই তেনে আমি এতিয়া ভাত খাই লওঁ আৰু অলপ ফূৰ্তি ফাৰ্তা আছে সেয়াও কৰিব লাগিব আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই এইফালে আমাৰ কাবেৰী ভণ্টি মোৰো ভণ্টি আৰু আমি লগ খাই হয় নাই আজি পিকনিক এটা খালোঁ কেনেকুৱা লাগিলে ভাল লাগিলে আমাৰ ফালে যাব লাগিব ঠিক আছে এবাৰ আহিলে যাম এইফালে আমাৰ পৰিবাৰ কেনেকুৱা লাগিলে বিৰাট ভাল লাগিলে মানুহবোৰ যে চব আমি মানে কি ক'ম আৰু মানে খোলা বিৰাট ভাল লাগিলে তো যিখিনিয়ে আকৌ লগ পাম আৰু আকৌ খাম আৰু যিখিনি আহিব নোৱাৰিলে আমি ভাবোঁ যে তেওঁবিলাকৰ আকৌ আহে যে আমাৰ গ্ৰুপটো আৰু ডাঙৰ হওক আৰু হেৰি হওক আৰু আগবাঢ়ক যাতে আমি ৰাষ্ট্ৰপতিৰ ওচৰতো যাব পাৰোঁ যে ৰাষ্ট্ৰপতি সেই ভৱনতো আমাক মাতে যাতে আমি ইজনে সিজনক ছাপোৰ্ট কৰিলে নিশ্চয় যাব পাৰোঁ আৰু ভিডিঅ'বিলাক চাই দিব পৰিবাৰ চাব মোৰ চাব মই চন্দনা দাস বাইদেউ ফ'ল' কৰি দিব আৰু দন্দুৰী কুন্দিয়া বাছা হৈছে চবেই চিনি পায় বাৰু অসমবাসী অলপ চলপ নমস্কাৰ সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আৰু মই আজি আহিছিলোঁ মানে আমাৰ বগীবিলত আৰু সকলো আহিছে বহুত দূৰ দূৰৰ পৰা আহিছে লগৰ আমি ইউটিউব ফেমিলি মানে বহুত দিনৰ কথা পাতি আছিলোঁ যে ইয়ালৈ আহিম বুলি কিন্তু আহিব পৰা নাছিলোঁ কিন্তু আজি মিলিছোঁ না সকলোৱে আমি আজি লগ খাইছোঁ বহুত ফূৰ্তি কৰিলোঁ আৰু ফূৰ্তি কৰিবলৈ থাকি গ'ল কিন্তু অহা বছৰ আকৌ ভালকৈ কৰিম হয়নে আমাৰ চেনেলবিলাক আপোনালোকে চাব আৰু হেল্ল' পুৰবী চেনেলটো চাব মইতো আছোৱেই যিমানখিনি পাৰোঁ আমি সহায় কৰিম আপোনালোকে চাব দেই থেংক ইউ বাই বাই হেপী নিউ ইয়াৰ সঁচাকৈ বিৰাট বেছি ভাল লাগিলে সকলোকে লগ পালোঁ সকলো দূৰৰ দূৰৰ পৰা আহিছে আৰু প্ৰথম আজি লগ পাইছোঁ বিৰাট বেছি ভাল লাগিলে আৰু ইমান ধুনীয়া এইফালে চাওকচোন পুখুৰী বুলিয়ে ক'ব লাগিব এটা বিৰাটেই ধুনীয়া ডাঙৰ হয় আৰু তাৰ কাষে কাষে এইফালে সকলোৱে খাই আছে পিকনিক আমিও এটা খালোঁ বিৰাট বেছি ভাল লাগিলে আৰু আহিছে বহুত মানুহ বগীবিললৈতো আহিছেই যিসকলে অহা নাই আহিব ইয়াত পিকনিক খাই ভালেই লাগে প্ৰতি বছৰত বহুত বেছি মানুহ হয় অলপ সেইটোৱে দেখাই দিছোঁ সেইফালে ওপৰত পূৰা চব গাড়ী আৰু সকলো আমাৰ ভিডিঅ'বিলাক চাব আশা কৰোঁ মোৰ ভিডিঅ'বিলাক ধুনীয়াকৈ চাই যাব আপোনালোকে শ্বেয়াৰ কৰিব মৰম দিব ভিডিঅ'টো এটা সামৰণি নামাৰোঁ আৰু অকণমান ইয়াতে ফূৰ্তি ফাৰ্তা কৰিবলৈ ভাত পানী খাই আমি আজৰি হৈছোঁ আৰু সকলোকে ইংৰাজী নৱবৰ্ষ বহুত বেছি শুভকামনা ভিডিঅ'বিলাক চাই থাকিব আৰু আমাৰ পিছৰ সময়খিনি আপোনালোকক মই দেখাই আছোঁ আৰু এইফালে আমাৰ ভিনদেউৰ লগত আহিছিলে দীপ্তিবাহঁতৰ ভিনদেউ হৈ গ'ল আৰু এইফালে আমাৰ প্ৰিয়া বা
খাই আছো ভাল লাগিলে কালিয়ে আহিলে আমি কালি লগ কৰিব নাপালো পালো ছেকেণ্ডৰ কাৰণে লগ কৰিলো আৰু আমাৰ লগত ধমাকা পাৰ্টি হৈ থাকিব পাৰ্টি হৈ থাকিব হয়নে এইফালে আমাৰ আমাৰ লগ পালো আজি বিৰাট ভাল লাগিলে বহুত দিনৰ মূৰত লগ পালোঁ এয়া পুৰবী গ্ৰুপতে দেখি আছিলোঁ পাই আছিলোঁ আজি একদম সাক্ষাৎ লগ পালোঁ আৰু ভাল লাগিলে বিৰাট ভাল লাগিলে আৰু আপোনালৈ হেপী নিউ ইয়েৰ আৰু সকলো বাকো ভিডিঅ'বিলাক চাব আৰু আমিও শ্বেয়াৰ কৰিম হয় আমিও শ্বেয়াৰ কৰিম চাব আৰু আমাৰ ভিডিঅ'বিলাকো চাই যাব আৰু এনেকৈ সময়বিলাক পাৰ কৰিলোঁ পুৰা ভিডিঅ' বনাই এইফালে হ'ল আমাৰ কাবেৰী বিৰাট বেছি ভাল লাগিলে লগ পাই আৰু এইফালে কাবেৰী ভাগৰ ভিডিঅ' চাব লাগিব আপোনালোকে দেই আমাক সকলোকে মৰম দিব আৰু আজি আমাৰ এনেকৈ ধুনীয়া এটা পাৰ্টি হৈ গ'ল এইফালে আমাৰ কৃষ্ণজ্যোতি পেগু ই আহিছে তোমাৰ ঢকুৱাখানাৰ পৰা আহিছে ইমান দূৰৰ পৰা আৰু লগ পাই খুব বেছি ভাল লাগিলে লগ পাই ভাল লাগিল আৰু আপোনাৰ কেনেকুৱা লাগিছে আজি আমি সকলোৱে মিলি নতুন বছৰৰ খানা খালোঁ আমি অনলাইনতে লগ পোৱা চ' আজি অফলাইনত লগ পালোঁ চ' ভাল লাগিল আৰু বাবাগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অনাগত দিনবোৰত আগবাঢ়ি যোৱাত সহায় কৰিব আৰু যিকেইটা চাই আজি নাহিলে যিকেইটা আমাৰ ইউটিউব গ্ৰুপৰ যিকেইটা নাহিলে চ' নেক্সটত আহিব আপোনালোকেও আমি কিমান যে এনজয় কৰিলোঁ চ' ভাষাৰে ক'বই নোৱাৰে চ' এয়া আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ লগতে ভোগালী বিহুৰো চ' থেংক ইউ বাই বাই খাই মেলি এতিয়া আমি আজৰি হোৱাৰ পিছত এইটো কাম আচলতে সকলোৱে কৰিব লাগে লেতেৰা কৰি থৈ যাব নালাগে আচলতে বহুত মানুহ আৰু ইয়ালৈ আহিব জেগাডোখৰ কাৰণ আমি এবাৰ খালোঁ বুলি নহয় আকৌ অহা বছৰ খাব লাগিব চাফ চিকুণতাই ধুনীয়াকৈ ৰাখিলে সকলোৱে ভাল হয় আৰু আমি যেনেকৈ খালোঁ তেনেকৈ ধুনীয়াকৈ আমি আকৌ জ্বলাই মেলি চাফা কৰি থৈ গৈছোঁ দেই আৰু সকলোৱে এইটো কৰিব লাগে পিছে মৰমী কেৰাহী কৈ নাচালা কেৰাহী কৈ নাচালা দেখিলে আমি যে প্ৰথম লগ হৈছোঁ সেয়া হয়তো ভিডিঅ'ত দেখিলে একেবাৰে আপোনালোকে ধৰিবই নোৱাৰে হয় তাত যেতিয়া মই উপস্থিত হৈছিলোঁ ঠিক তেনেকুৱাই মোৰো হৈছিল যে কি হ'ব প্ৰথম লগ পাইছোঁ কিন্তু সঁচা কথা কৈছোঁ একেবাৰে অনুভৱ মোৰ নহ'ল যে মই প্ৰথমবাৰ সকলোকে লগ পাইছোঁ আমাৰ এই মৰমৰ সময়বোৰ মই ভিডিঅ' আকাৰে সাঁচি ৰাখিলোঁ আৰু লগতে আপোনালোকক বহুত বেছি শুভকামনা জনাইছোঁ ইংৰাজী নৱবৰ্ষ আহি থকা দিনবিলাক সকলোৱে ভাল হওক আজিলৈ তেনে আহিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে মই পূৰবীয়ে পুনৰবাৰ লগ পোৱাৰ আশাৰে